বা এইখন গাড়ী মানে হেণ্ডেলৰ ষ্টাৰ্ট কৰিছে আপোনাৰ 1922 এইখনৰ ইয়াত আপোনালোকে আহিলে দেখা পাব যে বহুত পুৰণা গাড়ী আৰু এনেকৈ ৰখা হৈছে ব্ৰিটিছৰ দিনৰ গাড়ী আপোনালোকে আহি চাই যাব পাৰে মেধিকুচি বুলিগাঁও সোণাপুৰ মামুৰে চামুৰে খাই গৈছে দিয়ক 1915 to 1956 এখনো চাওক আপোনালোকে and 1995 or 17 গাড়ী এইবিলাক মামৰ খাই এইবিলাক চৌ ৰখাবলৈ কাৰণে ৰখোৱা হৈছে আজিকালি ল'ৰাটোৱে এইবিলাক গাড়ী চিনি নাপায় सेल्फी है गाड़ीখন চলাবি না এখন তই চলাবি না এখন বাইক আছিল আগৰ দিনৰ এটো ফটো মাৰিবি ল বাইক তিনচকীয়া বাইক উঠিবা দেনা নি দে উঠিবা দে কেনেকে ফটো ৰে কে ধোঁৱা দেখিছি ধোঁৱা হা কেমেৰাটো ফাটি আছে কেলা সেলফিটো ৰাখি নে তে মানে কি সেলফিটো মাৰি দি সেলফি হে কিটো দে সেলফি মাৰি দি দাক সেলফি কোন মই এনেকে এনেকে মৰ বৰ ধুনীয়া লাগিছে তোক ধুনীয়া লাগিছে কিন্তু ধুনীয়া লাগিছে কিন্তু দেই দেচোন দে একে থৈ থাক মই এবাৰ উঠি চাং এখিনি সিটটো নাই কিন্তু থাকাতে ভাল লাগিল ধুনীয়াকৈ এনেকা চলে তিনিচুকীয়া বাইক প্ৰথমবাৰ উঠিলোঁ আগত আপোনালোকে যে উঠিব মন আছে আহিব ইয়ালৈকে চাই যাব উঠি যাব আৰু এখন চাক পাকিস্তানৰ গাড়ী এখন যে পাকিস্তানৰ গাড়ী এখন পাকিস্তানৰ গাড়ী পুলিচ বুলি আৰু এইটো ঘৰত সোমাই যাম ধুনীয়াকৈ এফালে আনি আছো হাই এন্ধা দেখিছে এইফালে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা দি 1961 এই না এখন ঘুরে আসলে হয় নাকি ও এটা কি মুহৰ মাথা নেকি